জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ বাবে আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই। কাৰণ উভতি আহোঁতে সিমানেই সময় লাগিব যিমান সময় লক্ষ্য প্ৰাপ্তি পাওঁতে লাগিব। আপুনি আপোনাৰ ভুল সময়ত স্বীকাৰ নকৰিলে আপোনাৰ অজ্ঞাতে পুনৰ ভুল হ'বই। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে। জীৱনত কঠিনতাই আমাক বৰবাদ কৰিবলৈ নাহে। কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ্য আৰু শক্তিক বাহিৰলৈ আনিবৰ কাৰণে আহে। গতিকে সদায় কঠিনতাক এইটো জানিব দিয়ক যে আপুনি তাতোতকৈ কঠিন নহয়। যদি ভিডিঅ'টি ভাল লাগে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰে। ধন্যবাদ।